FCI ইয়াৰ ভিতৰত নাথাকিব অসম চৰকাৰে কিনিব মইশ্চাৰাইজাৰ আছে নাই আমি চাম আমাৰ চাউল আমি কিনিম আমি খাম আৰু নোহোৱাখিনি যেটো গৰীব কল্যাণ বা আন NFSSত চাউল যিখিনি দিব নোৱাৰিব পঠাব নোৱাৰিব গেপটোহে FCI আমাক দিব কিন্তু এইখিনি প্ৰস্তুতিকৰণৰ কাৰণে আমাক 2 বছৰ লাগিব আমি ইতিমধ্যে সেই জাৰ্নিটো আৰম্ভ কৰি দিছো মই সন্মানীয় বিধায়কসকলক অনুৰোধ কৰিম যে MLA ফান্ড দি মইশ্চাৰাইজাৰ মেচিন মিটাৰ লাগিলে কিনি দিব যদি আমি দিব নোৱাৰো খুব যোগাযোগ কৰক FCI লগত আমাৰ ফুড এণ্ড সিভিল সাপ্লাই কৰ্পোৰেচনৰ লগত যেনে তেনে আমি অসমৰ মানুহক ধান খেনি চৰকাৰক বিক্ৰী কৰিব লাগে আর ধান যদি আমি সরকারক বিক্রি কৰাব পাৰি তো কোনো টার্গেট নাই মই তো ফোর্স কৰিব নোৱাৰো এটো স্বেচ্ছাসেৱী জুনে দিয়ে এতিয়া এইখিনি কাম যদি আমি কৰাব পাৰো তেতিয়ালে অসমৰ GDP বহুত গুণে বাঢ়ি যাব কাৰণ 80 লাখ মেট্ৰিক টন ধান আমি উৎপাদন কৰো 1000 টকা পাই তাৰ জায়গাত যদি আমি 2000 টকা দিয়াব পাৰো এগ্ৰিকালচাৰত আমাৰ GDP দুগুণ হৈ যাব সেইকাৰণে ইয়াত বিধায়কসকলে চৰকাৰক সহযোগিতা কৰক ইয়াত সমালোচনাৰ কোনো স্তৰ নাই কাৰণ আপোনালোকৰ সমষ্টিৰ নেতা আপোনালোকে কলেহে মানুহে ধান দিব ইয়াতেতো আমি যদি কোনেও নালাগো আপোনালোকৰ এটো কোনো মই আকৌ কৈছো ইট ইজ নট এ টাৰ্গেট মই এটা FCI আপাৰ লিমিট দিছো যে কাৰণ হিয়তি কয় 50000 কিনিম 60000 কিনিম মোক যাই 10 লাখ হলেও কিনিব লাগিব এটা 10 লাখ শব্দটো মই ভালৰ কাৰণেহে কৈছো এটো যদি টাৰ্গেটলৈকে কনভাৰ্ট কৰি দিয়া দিগদাৰ দ্যাট ক্যানট বি টাৰ্গেট কাৰণ এটো ইন্ডিভিজুৱেল বস্তু মোৰ ঘৰৰ চাউল মই বিক্ৰী কৰো নকৰো ইট ইজ মোৰ ফ্ৰীডম হয় মই কেনেকৈ হাক দিব পাৰিম সেই কাৰণে আপোনালোকে এই দিশটো চাওক চৰকাৰক আপোনালোকে সহযোগিতা কৰক আজি আমাৰ ইয়াতে হোম ডিপাৰ্টমেন্টৰ ওপৰত আলোচনা হৈছে যে এনকাউন্টাৰ হৈছে গুলিয়াগুলি হৈছে তাৰ পৰা দেশত শান্তি আহিছে নে নাই মই দেশত শান্তি আহিছে নে নাই মই সেই কথাটোলৈকে আজি যাব খোজা নাই হেতু আপোনালোকে জাজ কৰিব সৰু এটা মই ষ্টেটিষ্টিক্স এৰি দিব খুজিছো আপোনালোকক 2021 জানুৱাৰী মাহত অসমৰ পুলিচ থানাত কেছ ৰেজিষ্টাৰ হৈছিল 8661 আৰু জানুৱাৰী 2020